কি হলো তেছে জ্বলে ও ভাই কি আছে ও চকৰা ভাত আছে না চকৰা ভাত চকৰা ভাত খাবার ভাল লাগছে ন ওরা এগুলো কিমান এগুলা 100 টাকা সব 100 টাকা দেন এইখিনি নিলো মই উঠে এটা ভাল লাগছে মই নিলো দে লৈ যাম হেল্ল' গাইস কি খবৰ নিশ্চয় চাগে এইফালে আছে চাওক না আমাৰ সিদিনাৰ ভাইৰেল হোৱা চাইৰি মাৰা বাবুটোৱেতো এই বিখ্যাত চাইৰি মাৰি আমাৰ ইফালে বিজিত ভাই তো গাইস ৰাস চাবলৈ যাই আছো আজি শেষ কৰি আহিম একেবাৰে তো দেখুৱাই আছো চাই থাকিব ভিডিঅ'টো পলাশপাৰি ৰাখে দেখুৱাম আকৌ এবাৰ আৰু মিৰ্জাৰো ৰাস দেখুৱাব চেষ্টা কৰিম তো চাই থাকিব ভিডিঅ'টো না কি কয় ও ৰাস চাবা ওলো গাইস ইফালে আছে অনুপ ভাই ৰেডি আৰু পুৰা তো ইফালে মানে গাইস মিৰ্জা আহিয়ে পালো দিয়ক আৰু এতিয়া ৰাস চাবলৈ যাম আৰু গাইস মানে এইটোৱে আৰু মেইন গেটটো আৰু মিৰ্জাৰ য'ত ৰাস আৰু দুৰ্গা পূজা একেলগে হয় আৰু গাইস মেইন গেটটো নাপাতে তাৰমানে ইয়াতো এটা মূৰ্তি বনাই থৈ দিছে তো ভিতৰলৈ যাওঁ মেইন গেটটো এইটো আৰু ইয়াত লিখাই আছে আদৰিছো মিৰ্জা আঞ্চলিক ৰাসলৈ মানে তো ভিতৰলৈ আহি মানে আমি ভাবিলো যে লাষ্টৰ পৰা আপোনালোকক ৰাস দেখুৱাও তো লাষ্টলৈকে আহি গলো আৰু লাষ্টৰ পৰা আজি আপোনালোকক ৰাস দেখুৱাম এয়া চাই লওক ৰাস আৰু গাইস মানে য'ত দুৰ্গা পূজা মেইনকে হয় না তো এইটোৱে মেইন মন্দিৰটো আৰু দুৰ্গা পূজাৰ তো গাইস এয়াই আছিল মিৰ্জাৰ ৰাস আপোনালোকক দেখুৱাই দিলো মানে গাইস আৰু পলাশপাৰি ৰাস আছে নহয় চাবলৈ তো পলাশপাৰি ৰাসলৈকে যাই থাকো না কি কয় তো গাইস ৰাস আহি পালো আৰু গেটটো পালো ইয়াৰ মেইন গেটটো পলাশপাৰি তোক চাবা নাই আমি যাই তো মানে গাইস বাইকখন তেল ডিপুতে থৈ দিলো দিয়ক আৰু মানে কিমান আৰু 40 টকাকে ভৰি মানুহৰ ঘৰত থব আৰু গাইস আহি কিনে 3D গেটটো পাই গেলো একদম 3D পিকচাৰ দি থৈ দিছে চাওকচোন কি মজা লাগিছে না গাইস আপোনালোকেও যদি আহিছে নিশ্চয় চাইছে চাগে গাইস ৰাস চাবা এই খুবে বেয়া খবৰ এটা মুদবা লাগিলে গোটে গাইস মোটা লাগিল তো গাইস মানে কথাটো হল কি ৰাস শেষে হৈছে কিন্তু আমাৰ পলাশপাৰিত এতিয়ালৈ ৰাস আছে মানে ৰাস আছে আৰু আপোনালোকে চাব আহিব পাৰিব তো এতিয়া ৰাসলৈ যাই থাকো গোটেইখিনি দেখুৱাই আছো না কি অনুপ ভাই মুতি ললি শান্তি বাছ যাই থাকো তো পাই গেলো মুখ্য দৰণ তো এতিয়া ভিতৰলৈ যাম চাই থাকো তো গাইস মানে আমি এতিয়া ৰাস নাচাম এতিয়া মিনা বজাৰ যাম ডাইৰেক্ট চাৰ্কিট উঠি আহো তাৰপিছত ৰাস দেখুৱাই আছো তো আজি আমি চাৰ্কিট উঠা যাইছো ডাঙৰটোতে উঠিম চবতকে অনুপে বোলে ডাঙৰটোতে উঠো কোনটো উঠি ডাঙৰটোতে না দে ডাঙৰটোতে যাই আছো চাৰ্কিট উঠলি না উঠলি 50 কে হলিলো হ'ব দে দিব দে ওটা আজি লাষ্ট অলপতো ভুল তো গাইস এনেদৰে টিকটটো দি দিলো তাৰপিছত এবাৰ ভিতৰলৈ যাম তো গাইস চাৰ্কিট উঠিব যাই আছো কেইপাক ঘূৰাই নাজানো আৰু তো গাইস ওপৰত আহি পালো আৰু ওপৰত লৈ লাতে কিয় ভাই কেনে তহঁতে এৰে মানুহ তই ক'ত ঘৰ ক'ত তো গাইস এতিয়া আমি ওপৰত আহি পাইছো ইফালে মাইনা হাত আছে মাইনা কেনে লাগছে তোমাৰ গজব বেজতি মাইনা লাজ কৰিছে হৰিবল এইফালে আমাৰ গোটেই মিনা বজাৰখন আৰু মিনা বজাৰখন এবাৰ সৰু আহিছে এনজয় কৰিব পৰা আহিছে আৰু মায়ে এই স্পিড কমাই দিলা এই চাও মজা লাগিল কিন্তু গাইস আপোনালোকে আহিলে উঠিব আৰু আছে উঠবা আহিবা আৰু গাইস এই কইজনী মাইনাই তাৰ মানে ভয়তে তাৰ মানে এ পেলা পিয়াৰ মেৰা গানটো মাৰি আছে চকু মুজি তো ভাই তিৰি মানুহ আৰু আপি চলি এটো আপা চলি খাওয়া না হুদুয়া
এই উঠছি বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ডে উঠছি দেখা না আমি দুয়ে উঠিম আপোনাৰ তো গাইছ মানে কথাটো হ'ল কি আমি এইটোতে উঠিম এটোত বেছি মজা লাগব হেতত উঠিবা নাই এটোত নেক্সট টাইম উঠিম আর আজি হেন নুঠু তাৰমানে আর এফালে আমাৰ আকাশ ভাই আৰু এফালে আমাৰ কি আছিল কৌস্তভ ভাই তো মানে গাইজ এইখনে প্ৰথম পুৰস্কাৰ আৰু টাটাৰ বোলে কি গাড়ী নামটো নাজানো আৰু এখন দ্বিতীয় পুৰস্কাৰ স্কুটি আছে আৰু এখন হ'ল আমাৰ প্ৰথম পুৰস্কাৰ ৰয়েল এনফিল্ডৰ আৰু ইফালেও এখন ৰয়েল এনফিল্ড আছে তৃতীয় পুৰস্কাৰ বোলে তো এই আৰু লটাৰী প্ৰাইজ খিনি আৰু কিবা কিবি আছে বোধহয় তো গাইজ টিকট কাউণ্টাৰ আহি পালো এবাৰ মালটো চাব লাগিল না মালটো কিমান আছে তো মালটো হিচাপ কৰি উলাই ললো দুটাই তো লৈ ললো টিকট এবাৰ আমি যাব লাগে তাতে ओ আমি স্পেশাল মানুহ দে দুইবাৰ উঠাব লাগব कौन है ये लोग कहां से आते हैं এই মারিলো জিয়ার ও গাড়ীখন ষ্টাৰ্ট দিব লাগে গাড়ীখন ষ্টাৰ্ট দিব ৰ অলপ ধৈৰ্য ধৰ তো গাইস উল্টা পাল্টাকে ঘুরে দিলে জিগজাগ তো আর মরম আইলে মাথাটো গরম হব ধরিলে মাথাটা ঘুরাই ও দে মারন ভিডিও করছো yang মঞ্চতে আছে নাকি বেয়া নাটাংকি দিছি আৰু গাইছ এটা তাৰমানে বেলেগ তাৰমানে এই দাদাজনে তাৰমানে এটা বেলেগ ষ্টাইলত ৰুটি বানি আছে চাওকচোন ৰুটিখন কিমান বহল কৰি দিলা হাততে কি হলো कैसे रोले তো গাইছ মানে কথাটো হ'ল চেৰকিৰ উঠি মাথা ঘূৰাল তাৰপিছত এতিয়া ইয়াত বহি আছোঁ পষ্টাৰৰ পিছফালে মই কৈছোঁলে গাইছ মানে ইয়াক চেৰকিটো লাহে লাহে ঘূৰো মোৰ বমি হয় কিন্তু সি নামানলা চৰৰ বাচ্চাই ঘূৰে হেল্লা মোক মই মাথা ঘূৰাই দিছি গাইছ আজি 2 হাত ঘূৰাই দিছি ও ভাই মই উঠবা পাৰিম না নৰিম উঠো দে ও নহয় হে উঠবা নেটলাও ও ভাই কি আছে ও জানি ফ্রাইডে চকৰা ভাত আছে না চকৰা ভাত ভাত নাই পিয়াজ দি মারলো मैं गरीब हूं ওটা এইটো গুলপীয়া কালাৰৰ বাহিৰে বেলেগ পাম না হালধীয়া নাই কাবাৰ ভাল লাগছি ন ওটা কিমান এইগিলা 100 টাকা 100 টকা চব 100 টকা সব 100 টাকা দিদা দেন এইখিনি নিলো মই উঠে এইটো ভাল লাগছে মোক নিলো দে লৈ যাম ওটা ধুম মেচালা আছে না ধুম মেচালা হা এইটো কি বস্তু ওটা হা একবাৰ এইটো ভাল লাগছে মই লৈ যাম হা